নমস্কাৰ সকলোকে আজি মোৰ ফাইনেল এক্সাম লগতে বাৰাজীৰ বাৰ্থডে আহিয়ে মোক ৰবিয়া নামৰ ফ্ৰেণ্ড এজনীয়ে মোক তাই নাৰিকলৰ লাড়ু বনাইছিলে তাকে মোক দিলে তাৰপিছতে পৰীক্ষা দি ওলালোঁ মই বাৰ যোনটো গিফ্ট মই অৰ্ডাৰ দিছিলোঁ সেইটো এতিয়ালৈ হোৱা নাই কিন্তু আজিতো তাইৰ বাৰ্থডে আজি কিবা এটা দিব লাগিব সেই বুলি মই ফুলকে ল'লোঁ সেইটো পৰীক্ষা ইভিনিঙত আছিলে তো 4:30 বজাত মোৰ শেষ হৈছে তেনেকৈ আহি ৰেচনত লাগিলোঁ যিহেতু দেৰি হৈ গৈছে অলৰেডি আৰু প্ৰত্যেক বাৰ্থডেতে তাই মই একো কৰিব নোৱাৰোঁ কিন্তু আজিও মোৰ লেঠা লাগি থাকিল এক্সাম আছে বিশেষ একো কৰিব পৰা নাই কিন্তু যিমানখিনি পাৰোঁ কৰিছোঁ আৰু তাইৰ বাৰ্থডেটো কোনোদিনো ভালকৈ চেলিব্ৰেট কৰিবই নোৱাৰোঁ মোৰ নহ'লে তাই নহ'লে মোৰ কিবা প্ৰব্লেম থাকে তাই কিন্তু দেখিছে তেওঁলোকে জ্বলাই নাছিলে তাৰপিছত উপায় নাপায় তেনেকৈ কেকটো কাটিলে কিন্তু মই যোনটো কেক আনিছিলোঁ সৰু পেণ্টৰ কেকটো সেইটো ফায়াৰ গানৰ লগত কাটিছে চাব আপোনালোকে ময়ো কম নেকি সেই কলেজৰ পৰা আহোঁতে স্ন' স্প্ৰেটো যে আছে সেইটো আনিছিলোঁ তাই সেই স্প্ৰেটো তাইৰ গাতে মাৰিছে চাওকচোন কেনেকৈ চিঞৰিছে তাৰপিছত ভৰি দি নিজে চফা কৰিব লগা হৈছে বেচেৰীজনে চবেই খোৱাৰ পিছত বাহঁতেও খালে ময়ো খাইছোঁ কিন্তু মোক খোৱাৰ ক্লিপটো লোৱা নহ'ল দেই